Assalamualaikum, namaskar, hello everyone, welcome back to my channel SP Food Recipe. আপোনালোকক স্বাগতম জনালো। আজি মই এটা বেলেগ এটা ভিডিও লৈ আহিছো। এটা নতুন বস্তু লৈ আহিছো। তেতিয়া অলপমান দেখাব বিচাৰিছো। তেতিয়া চাওক মোৰ এই ভিডিওটো। এইটো মোবাইল মই নতুনকৈ কিনিলো। ৰেমেডি নাই এইটো মই নতুন কিনিলো। মোৰ অসুবিধা হৈ আছিল মোৰ ভিডিও কৰাত, সেই কাৰণে ভাবিলো এটা নতুন মোবাইল লৈ আহো। আৰু বহুতে মোক কৈছে চাওক মোবাইলটো আনি পেলাই মই এবাৰ খুলি চাইছো। এয়া হল মোৰ নিউ মোবাইলটো। আৰু এইটো মোবাইল মই কেৱল ক্যামেৰাৰ কাৰণে আনিছো, যাতে মোৰ যেতিয়া মই ভিডিও কৰো ক্যামেৰাটো এন্ধাৰ নাথাকে, মোৰ ভিডিও কৰাত সুবিধা হয়। সেই কাৰণে ভাবিলো এইটো মোক প্ৰয়োজন হৈ আছিল, এই কাৰণে এইটো মোৰ লোৱা হল। এইটো ৰেট হৈছে ৮৮০০ টকা লৈছে, পূজাত অফাৰ দি দিছে। সেই কাৰণে এইখন এনে কেশ মেমোখন, তাৰ পিছত আছে ইয়াত চাৰ্জাৰ আছে। তাৰ পিছত মোবাইলত এটা যাতে আমি মেমৰিখন বা সিমখন পটককে উলিয়াইব পাৰো, সেই কাৰণে এইটো এটা পিনৰ নিচিনা। আজি ভিডিওটো দি দিও, তেতিয়া চাই থাকক মোৰ ভিডিওটো। আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব। এইটো মোবাইল মই লৈছো, মোবাইলটো ফোনৰ কাৰণে লোৱা নাই, এইটো ক্যামেৰা ভাল আছে সেই কাৰণে লোৱা হল মোবাইলটো। আৰু এইটো হল মোৰ আগৰ মোবাইল, যেটো মই ফাৰ্স্ট ওপেনিং ইউটিউব ভিডিও এইটো দি কৰিছো। এইটো মোৰ অৰ্ডাৰ কৰি আনা এমাজনৰ পৰা। এইটো হল, এইটো এনে ভাল, কিন্তু ক্যামেৰাটো অলপমান বহুদিন হৈ গল এইটো মোবাইল, কিন্তু এতিয়ালৈকে ভালে আছে মোৰ মোবাইলখিনি। এতিয়াতো এইটো আনিলো। এতিয়া মই যেটো মোবাইল দি ভিডিও কৰিছো এইটো হাজবেণ্ডৰ মোবাইল হয়। এইটোতো মই তেতিয়া মোৰ ভিডিওটো চাই কেনে পালে আৰু মোবাইলটো চাই কেনে পালে কমেন্ট কৰি জনাবচোন। আৰু যদিহে মোৰ ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, বাই বাই, টেক কেয়াৰ।